Orunudoi, month of February 1853. যৌৱন ব্ৰাহ্মণ খ্ৰীষ্টিয়ান হোৱা। বানাৰস নগৰৰ এজন যৌৱন বামুণে শুভ বাৰ্তাৰ কথা শুনি তাক আপোনালৈ অতি অমূল্য হেন বুজি গ্ৰাহ্য কৰিবৰ নিমিত্তে বুৰ পাবলৈ মিছনাৰী চাহাবৰ ওচৰলৈ আহিল। তাতে নগৰৰ সকলো লোকৰ মাজত বৰ হুৰামোৰা লাগিল আৰু তেওঁৰ পৰিয়ালবোৰেও সকলোভাৱে তেওঁক ওলোটাবলৈ যতন কৰিলে, কিয়নো তেওঁ অতি উত্তম কুলৰ লোক হৈছিল। খ্ৰীষ্টৰ ধৰ্মৰ মহাবৈৰী হোৱা এনে তেওঁৰ বুঢ়া পিতামহে কোনো বেলি মৰমেৰে আন বেলি খং, দাবী আৰু সাও দি সেই ল'ৰাৰ লগত বাদ বিচাৰ কৰিলে, আৰু তেওঁৰ বুঢ়ী মাক, মাহীয়েক আৰু শাহুৱেকেও তেওঁৰ ভৰিত পৰি বিলাপ কৰিবলৈ ধৰিলে। কিন্তু সেই ল'ৰাই অতি থিৰ ৰূপে থাকি সিবিলাকত সমিধান দি ক'লে, তোমালোকে মোক বাধা নকৰিবা, মই হিন্দু হৈ থাকিব নোৱাৰি খ্ৰীষ্টিয়ান হ'ব খোজোঁ, কিয়নো খ্ৰীষ্টে মোৰ নিমিত্তে প্ৰাণ দিলে।